খালি তোৰ এটা নাটো পাব তই লাইট গিটা আনি তাতে থব লাগিব বা কালি ৰাতিপুৱা থব লাগিব তিনটা লাইট লৈ গৈছে কোনোবা আছে না লাইফত দিন দেখাই দিম মানুহ অহা নাই নেকি শ্বুটিং চলি আছে আৰু এই গুণ্ডাকেইটাই পিটিছে এটাই ফেলে আছে আপোনালোক এই ৰাস্তাত পেলাই থৈ গৈছে আৰু ইয়াত ৰাস্তাৰে অহা যোৱা কৰা মানুহ কিছুমানে সঁচা বুলি ভাবিছে তেনেকৈ পৰি গৈছোঁ বাইকখনৰ আগত পৰি আছে এক্সিডেণ্ট হোৱা বুলি ভাবিছে ভাবি বহুত মানুহে বচাব আহি আছে হস্পিটেল নিবলৈ ইয়াত হেলমেট দেখা পাব হেলমেট আছে আগফালে বাইক কেমেৰা এণ্টাৰটেইন কেমেৰা পাপুদা নাই বৰ্তমান ডাইৰেক্টৰ অকণমান সেইফালে গ'ল পাপুদা আহি আছে আজি ৰাজকুমাৰক পিটিছোঁ চিৰিয়েলত দেখিবলৈ পাব এইখন আমাৰ অনুৰাগিনী চিৰিয়েলখনৰ শ্বুট চলি আছে সুধিছে ফিল্ম নহয় চিৰিয়েল হয় ৰঙত আহিব 8 তাৰিখৰ পৰা আহিব ন নৱেম্বৰ 8 তাৰিখৰ পৰা আহিব অনুৰাগিনী চাব আৰু মই মোবাইলটো বেলেগৰ হাতত দিম শ্বুট চলি থাকিব অকণমান সময় আপোনালোকে চাওক কেনেকৈ শ্বুটিং হয় আহি আছে এনেকৈ কাকতি আপোনাৰ চিৰিয়েলখন চাবলৈ ৱেইট কৰি আছোঁ থেংক ইউ চাব আশীৰ্বাদ কৰিবা মৰম কৰিবা যেতিয়ালৈকে আপোনালোকৰ মৰম আশীৰ্বাদ আমাৰ শিৰত থাকে তেতিয়ালৈকে জীয়াই থাকিম আমি জীয়াই থকাৰ সমল একমাত্ৰ আপোনালোক গতিকে আশীৰ্বাদ কৰিব মৰম কৰিব বিনয় কাশ্যপ ৰাজদা কিহৰ শ্বুট আমাৰ চিৰিয়েলৰ শ্বুট চলি আছে অনুৰাগিনী 5 তাৰিখৰ পৰা দেখা পাব ৰং চেনেলত লৈ থাকে কৈ থাকিব পৰা জানমণি কৈ থাকিবা মই নকবা কি খবৰ মোক চিনি পাইছেনে শ্বুটিং এইটো হৈছে এইটো আমাৰ গৰমত চব লাভ যি গৰম ফাটি গৈছে এই গৰমত শ্বুটিং কৰি আছো গুণ্ডা খুব মাৰিছে যেন পাওঁ বহুত মাৰিলে দাদা ঘৰত দুৰ্গা পূজাত যাব চাগে সুন্দৰ ৰাস্তা ঘূৰিলা গুচি যাওঁ গৈ থাকিব ঠিকেই লাগিব কলাৰ উঠাই আছে তোমাৰ উঠাই আছিল জানো কলাৰ ৰেডি ৰেডি ৰলিং একশ্যন হয় আৰু যদি বদল ঘৰত চলা শেষ কৰি পেলাম হয় ৰাজদা হেল্ল' হেমালৈকে মাৰিছে দেই সঁচাকৈ নহয় মাৰিছে ৰাজদাৰ একশ্যন দেখা নাই ন মাৰিলে ফাটি যাম
মাৰ খালোঁ মাৰ খাইছোঁ যিহেতু আজি আউটডোৰ আছিলে বহুত বেছি গৰম ইমানো বেছি গৰম যে থিয় হৈ থাকিব পৰা নাই তাৰ মাজতে শ্বুটিং মাৰ খোৱা গোটেই মানুহটো ক'লা পৰি গৈছোঁ মেছেজবিলাক ভালকৈ দেখা পোৱা নাই মানে ডাইৰেক্ট ছানলাইটটো ইয়াত ইমেট কৰি আছে গতিকে মই পিছত মেছেজ কৰিম লাইভটো শেষ হোৱাৰ পিছত একো আপলোড আছে মোৰ লগত জানমণি কি হ'ল তিনিটা আচৰিত সমগ্ৰ মানুহে ৰাস্তাত ধৰে মায়ে পিছলৈ পেলাই থৈছিল একচুৱেলি হ'ল কি আৰু কৈছোন নয়ন হেপী পূজা অঁ এটা পূজা হৈছে নেকি জেক কৰি দিয়ে মই গমেই পোৱা নাই বহুত ধুনীয়া লাগিছে হাই দাদা বৰ্তমান বিজি চাৰ্ডি আছে Action! বাৰে বাৰে মাৰি আছিলোঁ মোৰ ফেভৰেট এক্টৰ আপুনি ঠিক আছে এতিয়া লাইভটো বন্ধ কৰিম কাৰণ এতিয়া যথেষ্টখিনি শ্বট আছে চিৰিয়াছ শ্বট আছে আৰু পিছত আকৌ এনেকৈ লাইভ আহিম মাজে মাজে থেংক ইউ